চে আজি অকণমান খাবলৈও মানে হাতত 1 টকা এটা নাই, কি কৰোঁ বাৰু। 1 মিনিট আইডিয়া এটা লগাওঁ ৰ। হেল্ল' হেল্ল', হিৰ' ক'ত আছা? আচ্ছা, এই ভাল খবৰ এটা হ'ল নহয়। আৰে তোমাৰ বন্ধুৱে গাৰ্লফ্ৰেণ্ড পাই গ'ল। আহি যাবা মোৰ ৰুমত, পাৰ্টি দিম আজি। এটা কাম কৰিবাচোন, আহোঁতে বিয়াৰ এটা লৈ আহিবা, বাকী একো আনিব নালাগে। মোৰ ৰুমত চব মানে যোগাৰ কৰি থৈ দিছোঁ। ঠিক আছে। মন্টু ক'ত? ধেৎ ভাল খবৰ এটাতো, শুন তই। আৰে তোৰ ভাই বোৱাৰী পাই গ'ল তই, চিন্তাই কৰিব নালাগে, আহি যাবি মোৰ ৰুমত। এতিয়া পাৰ্টি দিমা। শুনিছোন কথাটো শুন, এই 8 PM মাইনা এটা লৈ আহিবিচোন আহোঁতে দেই। মানে মই বাকীখিনি চব ৰেডি কৰি থৈছোঁ, সেইটো খালি অকণমান চাগে শ্বট মাৰিব, তই লৈ আহিবি আহোঁতে হা। ঠিক আছে, নাহাকৈ নাথাকিবি দেই। দেবু ভাই, কি খবৰ তোমাৰ? ধেৎ ফোনো কৰা নাই। এই মানে কি, আজি মই গাৰ্লফ্ৰেণ্ড পাই গ'লোঁ। আচ্ছা, তাকে ভাবিছোঁ পাৰ্টিটো দিম ৰুমত। তোমালোক আহা আকৌ, জল্দি আহা, তুমিও আহা। আহিবানে? ঠিক আছে, এই কাম এটা কৰিবা, আহোঁতে নমকিনৰ পেকেট এটা লৈ আহিবা। ঠিক আছে, বাকী একো টেনশ্যন কৰিব নালাগে, চব ৰেডি। ঠিক আছে। আচ্ছা, কেনে লাগিলে আইডিয়াটো? লোকৰ পিঠাই আজি বিহু বনাম চালা।